আপোনালোকক আগতীয়াকৈ জনাই থওঁ যে এই ভিডিঅ'টিত আমি 10টি প্ৰশ্ন আৰু উত্তৰ আগবঢ়াইছোঁ, যিবোৰ আপোনালোকৰ সকলো ধৰণৰ পৰীক্ষাৰ বাবেই উপযোগী হ'ব পাৰে। অনুগ্ৰহ কৰি ভিডিঅ'টি শেষলৈকে চাই যাওক। প্ৰথম প্ৰশ্ন হ'ল, অসমীয়া সাহিত্যৰ প্ৰথমটো গল্পৰ ৰচক কোন? চাওঁচোন কিমানজনে উত্তৰ দিব পাৰে। 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। আমাৰ দ্বিতীয় প্ৰশ্নটি হ'ল, প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? আপোনাৰ উত্তৰটো কমেণ্ট কৰক। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. আৰু ইয়াৰ উত্তৰ হ'ল অৰুণোদয়। তৃতীয় প্ৰশ্নটো, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? আপোনাৰ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰক। বন্ধুসকল, আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক চাই আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেলআইকনটো দবাই দিব। এই প্ৰশ্নটিৰ উত্তৰ হ'ল বন কুঁৱৰী। চতুৰ্থ প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া চনেট কবিতাটোৰ ৰচক কোন? কমেণ্ট কৰক। 10, 9, 8, 7, 6, বন্ধুসকল, যদি আমাৰ এই ভিডিঅ'টি সঁচাকৈ ভাল লাগিছে তেন্তে লাইক কৰক, যাতে আমি আগুৱাই যাব পাৰোঁ। আৰু উত্তৰ হ'ল হেমচন্দ্ৰ গোস্বামী। পঞ্চম প্ৰশ্ন হ'ল, প্ৰথম অসমীয়া সামাজিক উপন্যাসখনৰ নাম কি? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰ হ'ল মিৰি জীয়ৰী। ছয় নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? আপোনাৰ উত্তৰটো কমেণ্ট কৰক। 10, বন্ধুসকল, আপোনালোকে আমাৰ এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ লগত হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰে আৰু লগতে ফেচবুকতো শ্বেয়াৰ কৰিব পাৰে। এই প্ৰশ্নটোৰ উত্তৰ হ'ল পাতালপুৰী। 7 নম্বৰ প্ৰশ্নটো হ'ল, সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত প্ৰথমখন অসমীয়া গ্ৰন্থৰ নাম কি? বন্ধুসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকে কেনেকৈ পাইছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াৰ উত্তৰ হ'ল বনফুল আৰু গ্ৰন্থকাৰ আছিল যতীন্দ্ৰনাথ দুৱৰাদেৱ। 1 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, অসমীয়া মহিলাৰ দ্বাৰা লিখা প্ৰথমখন উপন্যাসখনৰ নাম কি? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. উত্তৰ হ'ল সুৰধমাল, 1884 চনত প্ৰকাশিত হৈছিল। 9
নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া অনাতাঁৰ নাট কোনখন? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. ইয়াৰ উত্তৰ হ'ল দিন বৰাগী। আজিৰ শেষৰ প্ৰশ্নটো হ'ল অসমৰ পৰা প্ৰকাশিত প্ৰথমখন ইংৰাজী বাতৰি কাকত কোনখন? 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. উত্তৰটো হ'ল দি আছাম ট্ৰিবিউন।